জয় আই অসম। ৱেলকাম বেক টু মাই ইউটিউব চেনেল অঘাইটং ল'ৰা। আজি পোনপ্ৰথমতে সকলোকে 15 আগষ্টৰ শুভকামনা দিলোঁ। আজিৰ দিনটোতে আমাৰ দেশ স্বাধীন হৈছিল। তাকে আপোনালোকক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া লগতে এইখন ফ্লেগ অকণমান দূৰত আছে, ওচৰত গৈ দেখাম অলপ পাছত। এতিয়া আপোনালোকে দেখি পোৱা নাই ইয়াত। আমাৰ এইকেইটা লগৰ গোটেইকেইটা খানা খাইছোঁ, গাহৰি খানা। চাই থাকক ব্লগটো, আজিৰ ব্লগটো এনেকৈ খানা হ'ব। এইটো হাৰ্ডা, চাই থাকক। এইখন আমাৰ 15 আগষ্টৰ আপোনাৰ ফ্লেগ পূৰা হালি আছে বতাহত। অকণমান দূৰত আছোঁ, ওচৰত গৈ দেখাম আপোনালোকৰ অলপ পাছত। এইটো পিঁয়াজটো দিয়া হৈ গৈছে, তেল পকি আছে কাৰণে পিঁয়াজ পূৰা লগত আপোনাৰ সিজি গৈছে। এইটো আমাৰ মাধুৰ্য বনাই আছে। গাইজ চাই থাকক ব্লগটো। আজিৰ ব্লগটো আমাৰ গাহৰি খানা 15 আগষ্টৰ বুলি। অলপ আজিৰ ব্লগটো বেলেগতকৈ অলপ বেলেগ ধৰণৰ হ'ব, চাই থাকক। এইটো ঔটেঙা আপোনাৰ কাটি পিনি অলপ পানীত জুবিয়াই থোৱা হৈছে। এইটো ঔটেঙা আৰু এয়া আমাৰ মাংস। এয়া মাংস আমাৰ। প্লেচটো চাওক কিমান ধুনীয়া প্লেচ, আল্টি প্লেচ। এইটো সেইখন আমাৰ তিৰংগা আমাৰ এইখন ওচৰতে তিৰংগা আছে আমাৰ, আৰু আমি তাৰ ছাইডতে আমি স্বাধীনতা দিৱস উদযাপন কৰি আছোঁ। আমাৰ ৰাইজ ব্যস্ত। এইটো আমাৰ জেগাটো চাওক, এইটো ছাইডত এটা বৃহৎ পুখুৰী আছে, আৰু এয়া আমাৰ ৰাইজ। আমি পাঁচটা মানুহ ধুনীয়াকৈ খানাটো খাম। আমাৰ এই ওচৰতে আছে এখন ফ্লেগ, পতাকা উত্তোলন কৰি থোৱা হৈছে। এইডোখৰ পৰা আপুনি দেখি পোৱা নাই, মই দেখাই আছোঁ অলপ পাছত গৈ। এতিয়া ৰ'দটো বহুত দি আছে কাৰণে অকণমান পাছত দেখাই আছোঁ। বাকী চাই থাকক। আজিৰ স্বাধীনতা দিৱসটো আমি ইয়াতে উদযাপন কৰিছোঁ, ঘৰৰ ওচৰতে, বেছি দূৰ নহয়। এইটো ধুনীয়া প্লেচ, তাত খানা খাই আছোঁ, চাই থাকক। এইটো পিঁয়াজটো আপোনাৰ ভাজি থকা হৈছে। পিঁয়াজটো ঘৰটো দিয়া হৈ গ'ল। মাংস দি আছে, ৰ'ব। এয়া মাংস দি দিয়া হৈছে, আৰু অকণমান লৰাই দিয়া। এতিয়া ভালকৈ পিঁয়াজটোৰ লগত মাংসটো মিলাই দিয়া হ'ব। এইটো গাহৰি হয়, আছাম ট্ৰেক্টৰ। আজি আপোনালোকক ঔটেঙা আৰু গাহৰি দেখাম। ঔটেঙা আৰু গাহৰি কেনেকৈ বনায় ৰেচিপিটো দেখাই আছোঁ, চাই থাকক। আৰু লগতে আমাৰ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকক। ব্লগটো চাই থাকিব, কেনেকুৱা পালে জনাব কমেণ্ট কৰি। বাকী লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। এতিয়া নিমখটো দি দিয়া হ'ল, জোখত নিমখটো দি এতিয়া লৰাই দিয়া হৈছে। আমাৰ এয়া হাৰ্ডাই লৰাই আছে। হাই গাইজ, স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া আমি খানা খাই আছোঁ, আমি 5টামান ল'ৰা এয়া খানা খাই আছোঁ নদীৰ পাৰত। নদী নহয়, এইটো পুখুৰী হয়, ধুনীয়া ফিচাৰী, ডাঙৰ ফিচাৰী হয় বহুত। বাকী চাই থাকক ব্লগটো। আজিৰ ব্লগটো এনেকৈ কণ্টিনিউ কৰিম। বাকী ব্লগটোত চাই থাকিব, লাইক কৰিব, ভিডিঅ'টো কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'ব। বাকী চাই থাকক ব্লগটো। এয়া আমাৰ মাংস সিজি আছে। এতিয়া ইয়াত আপোনাৰ আলু দিয়া হ'ব। মাংস আপোনাৰ অলপ সিজি গৈছে, ইয়াত মছলা চছলা এতিয়ালৈকে দিয়া হোৱা নাই, মানে কালাৰটো এনেকুৱা হৈছে। এতিয়ালৈকে অকল নিমখটো দি সিজাই থকা হৈছে। আলুটো দিয়া হৈছে। এইটো আমাৰ মছলা দিয়া হৈ গৈছে, তো এতিয়া কালাৰফুল হৈ গৈছে মাংসটো। চাওক এতিয়া কেনেকুৱা লাগিছে, চোৱা কালাৰটো চোৱা। এইটো আমাৰ মাংস ধুনীয়াকৈ সিজি আছে, তো কালাৰটো চাওক আপোনালোকে। ইয়াত মছলা আপোনাৰ ৰেড চিলি দিয়া হৈছে, মিট মছলা, গৰম মছলা, জিৰা ধনিয়া, আৰু দিবলৈ আছে আদা নহৰু পেষ্টটো। আমাৰ এয়া বিশালে আদা নহৰু পেষ্টটো খুন্দি আছে। এইটো হাতেৰে তৈয়াৰী মছলা এইটো। বাকী চাই থাকক। আৰু দিয়া হ'ব লাষ্টত লং ইলাচি। আপোনালোকে এইটো আদা নহৰু পেষ্টটো দিয়া হৈ গ'ল। এতিয়া ভালকৈ লৰাই দিয়া হ'ব, বস্তুটো মিক্স হ'ব। মিক্স হোৱাকৈ লৰাই দিছে। এতিয়া লগতে আপোনাৰ দিয়া হ'ব ঔটেঙাটো। এয়া আমাৰ ঔটেঙাটো তিয়াই থোৱা আছিলে পানীত, এতিয়া ঔটেঙাটো দিয়া হ'ব। হ'ব দি যা ধুই থোৱা আছে অথনিৰ পৰা।
এতিয়া আপোনাৰ এইটো ঔটেঙাটো দিয়া হৈছে এতিয়া ঔটেঙাটো আপোনাৰ দিয়া হৈছে অলপ মাংসটো সিজাই ল'ব তাৰপিছত ঔটেঙাটো দিব আপোনালোকে তাৰপিছত এয়া আধা ঘণ্টা 1 ঘণ্টা 2 ঘণ্টামান মাংসটো সিজাব যিমানে সিজাই সিমানে খাই ভাল লাগে এইটো আপোনালোকেতো জানেই এয়া এতিয়া ভালকৈ মিক্স কৰি দিয়া হৈছে বস্তুটো চাই থাকক ব্লগটো এইটো অলপ পানী দিয়া হৈ গ'ল পানী দি বস্তুটো উতলিবলৈ দিয়া হৈছে আপোনালোকে চাই থাকক এতিয়া ধুনীয়া লাগিছে মাংসটো আপোনালোকে কওক কেনেকুৱা লাগিছে কমেণ্ট কৰি ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব এতিয়া ভালকৈ উতলিব দিয়া হ'ব এতিয়া ঢাকনটো লগাই দিয়া ঢাকনটো লগাই দিয়া অলপ টাইমৰ কাৰণে এতিয়া চাওক মাংস সিজিছে এয়া আমাৰ হাৰ্ডা মেকানিক গজব বেজতি সিজি গৈছে বৰ্তমান এতিয়া আমি অলপ টেষ্ট কৰিম ইয়াৰ পৰা তাৰপাছত পানীটো দি উতলিবলৈ দিয়া হ'ব এতিয়া পানী অলপ দিম এয়া আমাৰ ধুনীয়াকৈ মাংসটো সিজা হৈ গ'ল ঔটেঙাৰ লগত গাহৰি এইটো ৰেচিপিটো আপোনালোকে চাই ল'লে কেনেকুৱা লাগিলে ব্লগটো জনাব আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে কমেণ্টত ক'ব ভুল হ'লেও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব বাকী চাই থাকক এইটো মাংসটো টেষ্ট কৰি চাইছোঁ ইমান ধুনীয়া লাগিছে ন খাই মাংসটো একেবাৰে লাষ্ট পৰ্যায়ত আছে তো উতলি আছে এতিয়া অলপ পাছত নমাই দিয়া হ'ব চাওক এনে এইটো আমাৰ মছলা দিয়া হৈ গৈছে তো এতিয়া কালাৰফুল হৈ গৈছে মাংসটো চাওক এতিয়া কেনেকুৱা লাগিছে চোৱা কালাৰটো চোৱা এই আমি এয়া লগৰকেইটা এইটো খাই আছোঁ লগতে এইটো চাওক কেনেকুৱা ধুনীয়া প্লেচ এইটো ই চালিয়াকৈ খুৱাম বুলি কৈছে এতিয়া পাতখিনি ধুই থকা হৈছে বহুত মজাকৈ ক্লিন কৰা হৈছে এয়া নেমু কাটি দিয়া হৈছে এইটো ইউনিক টাইপৰ এটা খোৱা আপোনালোকক দেখাই আছোঁ আজি ভাতটো খোৱা আমাৰ গাহৰিটো দেখিছিলে কালাৰ কেনেকুৱা হৈছিলে এতিয়া আমি খাম ভাতটো চাই থাকক লগতে গোটেইকেইটা খাম লগৰ বন্ধু যেতিয়া এইটো প্লেচটো চাওক এইফালে আমাৰ তিৰংগা এয়া চাওক ভাতটো বহা হৈছে এটা ইউনিক ষ্টাইলত খাই আছোঁ আজি আমি মানুহ আছোঁ 6টা এয়া ভাতটো 6টা বহা হৈছে চাওক ইউনিক ষ্টাইল এইটো একদম ফুল ট্ৰেডিশ্যনেল এয়া ভাত বহা হৈছে চব্জি আহিছে মিলাই দি দিলেই হ'ল কথা নাই ফটোটা চালিয়াকে লওঁ সুন্দৰ হৈছে আলি ভাত নুচুবি দেই এয়া চবে আমি ভাতটো বাঢ়ি ল'লোঁ এতিয়া খাব লৈছোঁ ভাল লাগিছে একদম লগতে আছে দেই এইটো এটা ইউনিক ষ্টাইল লগৰ বন্ধুত্বৰ মাজত খোৱা চাওক অকলে ৰস নোলায় এইটো আমি নেমুটো চেপি ল'লোঁ ভাতটো খাই আছোঁ আমি ভাত খাই উঠিলোঁ এতিয়া এইটো পুখুৰী পাৰত আমি খাইছিলোঁ এইটো এটা ডাঙৰ ফিচাৰী হয় মাছ পোহে ইয়াত এইটো পিছফালে আপোনাৰ তিৰংগা লেহেৰাই আছে তাৰপিছত পতাকা উত্তোলন কৰা হৈছিল ইয়াত স্বাধীনতা দিৱসৰ উদযাপন কৰা হৈছিল আমি ছাইডত খানা খাইছিলোঁ আপোনালোকেতো জানেই এয়া আমি এতিয়া ভাত চাত খাই উঠিলোঁ এতিয়া অলপ টাইম ইয়াতে বহিম ধুনীয়া বতাহ মাৰি আছে ইয়াত এইটো যিহেতু বহুত ডাঙৰ ফিচাৰী হয় ইয়াতে মাছ পোহা হয় মিয়া পাৰতে খানা খাইছিলোঁ এতিয়া আমি ঘৰত যাম আৰু অলপ পাছত ঠিক আছে বাই টেক কেয়াৰ স্বাধীনতা দিৱসৰ লাষ্টত অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ বাই বাই গাই আজি ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ ল'ৰাটোৱে ক'লা